নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। আৰু এতিয়া অকল মই যাম ট্ৰেকিং কৰিব, গছৰ ওপৰত ট্ৰেকিং কৰিম। ঠিকে কোন যায় গছৰ ওপৰত ট্ৰেকিং কৰিম। এতিয়া মই গছৰ ওপৰত ট্ৰেকিং কৰিবলৈ যাওঁ। এতিয়া পটাপট যাওঁ, তাৰপৰা আপোনালোকক মুখাখিনি লগ পাইছোঁ। এতিয়া আমাৰ আহিছে, এতিয়া অকল মোৰ হ'ব ট্ৰেকিং। তাকো এই গছডাল দেখিছে, এই আধা ইমানলৈকে উঠিম। এতিয়া ট্ৰেকিং কৰিম। ফাৰ্ষ্ট টাইম আজি ট্ৰেকিং কৰিম। বেছি ওখ নহয় বাৰু, অকণমান ওখ আছে। একো নাই, ট্ৰেকিং কৰোঁ। আৰু চেল্ফি ষ্টিকডাল ইয়াত লগাই লৈছোঁ দেই। ট্ৰেকিং কৰিব লাগে, তাৰমানে অলপমান এক্সপিৰিয়েঞ্চটো থাকিব লাগে তেতিয়া। আৰু গছৰ ওপৰত ট্ৰেকিং কৰোঁতে যোনটো ট্ৰেকিঙৰ ভিডিঅ'ত এই ক্লিপটো যে ল'লোঁ সৰুকৈ দিয়া, সেই ক্লিপটোৰ পিছত তাৰমানে কি হ'ল, কৈছিলে তাত ছিজন 3 থাকি যোৱা, এইটো কি ছিজন 1ত আৰু ছিজন 2ত থাকি যোৱা জেগাবোৰ কৰিম বুলি যে ক'লোঁ। সেইটো চিজটো কৰি এতিয়া তাৰমানে আকৌ নতুন বনাই নাপালোঁ। বেলেগ নাম নিদিওঁ, সেইটো তাৰমানে ধৰি লওক কিবাকিবি নাম চাম যেনিবা দিলোঁ, সেইটো নিদিওঁ। এতিয়া বেলেগ এটা নাম দিছোঁ, সেইটো হৈছে অল গাঁও ৰাইড ছিজন 3। ছিজন 3ত যাম। ছিজন 1ত থাকি যোৱা এটা জেগা থাকি গ'ল, সেইটোত আৰু ছিজন 2ত যাম। মানে ছিজন 2ত থাকি যোৱা এটা এই চাইডে এটা জেগা আৰু এই চাইডে এটা জেগা, দুই চাইডে দুটা জেগা। ফাৰ্ষ্ট যাম চাগে ছিজন 2ত, তাৰপৰা যোনবোৰ জেগা গৈছিলোঁ তাত তাৰমানে মাজত এটা গাঁও থাকি গ'ল। সেই গাঁৱটোত আমি কভাৰ কৰিব লাগিব, সেইটো যাব লাগিব। গৈ পেলাই সেইটো যামো তাৰমানে সেইটো ছিজন 2ত থাকি যোৱা জেগাটো এই চাইডে, আৰু ছিজন 1ত থাকি যোৱা জেগাটো সেই তাৰমানে এইটো চাইডে নৰ্থ চাইডে। কিন্তু ছিজন 1ত যেনেকৈ এই ৰাস্তাটো এই চাইড দি গৈছিলোঁ, আৰু ছিজন 2ত এই চাইড দি গ'লোঁ। মানে এই চাইড দি যোৱাটো এই নৰ্থৰ চাইডে, আৰু এই চাইড দি যোৱাটো এই চাইডে, মানে তাৰ সেইটো কেছ। আৰু ভইচ কোৱালিটি কেনেকুৱা পাইছে সেইটো কমেণ্ট কৰি ক'ব। অকণমান যদি কম পাইছে তেতিয়াহ'লে মই অকণমান চিঞৰি কথা ক'লোঁ, তাৰমানে ভইচটো ভালকৈ নাহে। তাৰমানে এইটো ফোনটো যোনটো কেমেৰাটোৰ ওপৰত যে সেইটো যে থাকে, তাৰমানে সেইটো তাৰমানে স্পীকাৰ তাৰমানে ভালকৈ কাম নিদিয়ে। তাৰমানে সেইটো মোবাইল অনাৰ পৰাই তাৰমানে সেইটো কাম নিদিয়ে। সেইটো ভাল থাকে স্পীকাৰ নাই, সৰু অকণমান স্পীকাৰ আছে। এইটো এই পিছ চাইডে যোনটো ডাঙৰ স্পীকাৰ থাকে, সেই স্পীকাৰটোৱেদি তাৰমানে
চিঞৰিলেহে শব্দ দিয়ে আৰু ফ্ৰণ্টতো যদি চিঞৰো এনেকুৱা হয় হেল্ল' হেল্ল' 1 2 3 হেল্ল' 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 তেনেকুৱা হয় আৰু সেইটোৱে আৰু এইদিনৰ ভিডিঅ' ওপৰত মই সদায় তাৰমানে কেতিয়াবা 5টা বজাত দিছোঁ সেইদিনাখনতো মই 5টা বজাত অলৰেডি মোৰ ভিডিঅ' গুচি গ'ল ইউটিউবত কিন্তু তাৰপিছত কি হ'ল তাৰমানে নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো ৰৈ গ'ল তাৰপৰা এইটো হেৰি কৰিলোঁ আৰু আজি মই UK07ৰ এটা ডাইলগ মাৰিম মানে হয়তো কাইলৈ 24 তাৰিখ কাইলৈ অসম আহি আছে চাগে UK07 আইডা মাৰে বাবু ভैয়া কাইলৈ অসম আহি আছে মই ভিডিঅ' চাইছিলোঁ মই গম পালোঁ মানে কাৰ ভিডিঅ' চাইছিলোঁ নকওঁ আৰু কাৰ ভিডিঅ' চাইছিলোঁ মই নকওঁ কাইলৈ 24 তাৰিখটো 24 তাৰিখে চাগে 24-25 পিছত চাগে আহিব অসম আহি আছে ফাইনেলি অসম ৰাইডত আহিব এইবাৰ অসমৰ লগতে নৰ্থ ইষ্ট মেঘালয় চাইড চব যাব ভূটানো চাগে যাব ভূটান চাগে যাব আৰু কিবা এটা ক'ম বুলি ভাবিছিলোঁ পাহৰি গৈছোঁ মনত পেলালোঁ ফটাফট এটা কথা ক'বলৈ থাকি গ'ল আৰু নেক্সট ভিডিঅ'ত চাগে গিভআৱে কথা ক'ম আৰু লগতে এটা ড্ৰোন শ্বটো লৈছিলোঁ ড্ৰোন শ্বটটো আপোনালোকে ভিডিঅ' মাজতে চাই লওক ভিডিঅ' মাজতে মানে আৰু ফেক ড্ৰোন শ্বট হয় মই সঁচাকৈ ড্ৰোন লোৱা নাই সেইটো একদম পূৰা ড্ৰোন আছে বুলি নাপাৰিব ড্ৰোন শ্বট নাই ড্ৰোনেদি লোৱা নাই খালি চেল্ফি ষ্টিকে দি লৈছোঁ যদি ভিডিঅ' চাই ভাল পায় তেতিয়া লাইক কৰিব যদি ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন জেগাৰ লগত